হেল্ল' এভৰিৱান, ৰাধা মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ। মানুহজনৰ জন্মদিনৰ শৰাই প্ৰত্যেক বছৰে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰতে দিয়ে। যিহেতু কালি মানুহজনে শৰাই দুভাগ দিলেহি, আজি এয়া শৰাই দুখনকৈ শৰাই নিবলৈ আহিছোঁ। লগতে সেৱা আৰু চাকি বন্তি জ্বলাবলৈও আহিছোঁ। ডাঙৰ ভাগিন, মই আৰু সৰু ভাগিনো আহিছে লগত। এয়া দেখিছেনে, ৰাধাই চাকি জ্বলাবলৈ বহি লৈছেহি বাপেকৰ লগত। আমিও চাকিগছ জ্বলাই দুডাল ঘূৰাইছোঁ। এয়া মোৰ ডাঙৰ ভাগিন। তাৰপৰা দেউৱে নিৰ্মালি দিছে, এয়া লৈছোঁ। ছোৱালীজনীয়ে আকৌ সেই চলাইটো দিছে দেউক। তাৰপৰা এয়া নিৰ্মালি লোৱা হৈছে আৰু এয়া যাদৱৰে মণিকোট ছোৱালী। এয়া আমাৰ প্ৰভু ঈশ্বৰ। এয়া বহা পালোহি। এয়া দেখিছেনে, ৰাধাই দেখিছেনে, আহিহে তাই খোজকাঢ়িবলৈ ষ্টাৰ্ট হ'লে। এয়া চাহ দিলে, চাহকণ খাই পেলাই ৰাধাক দিছেনে বিস্কুট খাইছে। খাই আকৌ দেউৱে মৰ্টন এটা ৰাধাক আনি দিলে, ৰাধাই নলয়, ভয় খাইছে মানে। তাৰপৰা আকৌ মই তাইক হাতেদি ধুনীয়াকৈ তাই লৈছে, ওলটাকৈ লৈছে, আকৌ হাতখন দি দিছোঁ মই, তেতিয়াহে ভালকৈ লৈছে। ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া। এয়া বাপেক জীয়েক দেখিছেনে, দুষ্টামি তাই। এই জেগাকণ বহুত ভাল লাগে। এয়া এটা নতুনকৈ মিউজিয়াম এটা বনাইছে। এইখন জেগাত মই আহিলেই ফটো উঠোঁ। এই জেগাকণ সঁচাকৈ বহুত ভাল লাগে মোৰ। তাৰপিছত এয়া দেখিছেনে, তাই ৰাধা দৌৰি ফুৰিছে, বহুত দুষ্ট, আকৌ দৌৰিব। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'টো যদি ভাল পালে চাই পেলাই ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।